মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি লৈ আহিছোঁ অসমীয়াৰ ক্লাছ 3 11 নম্বৰ লেচন পখিকুলৰ অভিযন্তা। এই প্ৰশ্নখিনিৰ উত্তৰ মই কৰি দিবলৈ চেষ্টা কৰিম। আহাচোন আৰম্ভ কৰোঁ। ইয়াত যদি কিবা তোমালোকে বুজি নোপোৱা থাকে মোক তোমালোকে কমেণ্ট কৰি সুধিব পাৰিবা। এতিয়া প্ৰথম প্ৰশ্নটো হৈছে টুকুৰা চৰাই দেখিবলৈ কেনেকুৱা? উত্তৰটো হৈছে টুকুৰা চৰাই দেখিবলৈ আকাৰত সৰু, বুকুৰ উমাল পাখিবোৰ ৰঙচুৱা, ডেউকাৰ আগচোৱা হালধি বুলোৱা, ঠোঁট আৰু চকুৰ মণি বাদামী ৰঙৰ। খ নম্বৰ প্ৰশ্নটো হৈছে টুকুৰা চৰায়ে কিহেৰে বাঁহ সাজে? ইয়াৰ উত্তৰটো হৈছে টুকুৰা চৰায়ে গছৰ দীঘল দীঘল পাতবোৰৰ পৰা বাঁহ সজা আঁহ উলিয়াই লৈ পিছত সেই আঁহবোৰ গুঠি বাঁহ সাজে। গ নম্বৰ প্ৰশ্নটো হৈছে টুকুৰা চৰাইৰ বাঁহটো দেখিবলৈ কেনেকুৱা? ইয়াৰ উত্তৰ হৈছে টুকুৰা চৰাইৰ বাঁহটো দেখাত তলমুৱাকৈ ৰখা টেকেলিটোৰ দৰে ওলমি থকা। ঘ নম্বৰ প্ৰশ্নটো হৈছে কি কি গছত টুকুৰা চৰায়ে বাঁহ সাজে? উত্তৰটো হৈছে টুকুৰা চৰায়ে খেজুৰ, নাৰিকল, তামোল আৰু তাল আদি গছত বাঁহ সাজে। ঙ নম্বৰ প্ৰশ্নটো হৈছে টুকুৰা চৰায়ে কি কি খায়? ইয়াৰ উত্তৰটো হৈছে টুকুৰা চৰায়ে ধান, মাহ, সৰিয়হ আদি শস্যবোৰ খোৱাৰ উপৰিও ফল-মূল, কীট-পতংগ, বনৰীয়া ঘাঁহ বনৰ গুটি খায়। প্ৰথম 6 নম্বৰ প্ৰশ্নটো হৈছে টুকুৰাৰ বাঁহটো কিয় বতাহ বৰষুণে অনিষ্ট কৰিব নোৱাৰে? ইয়াৰ উত্তৰটো হৈছে টুকুৰাৰ চৰায়ে বাঁহটো বোৱনীয়ে কাপোৰ বোৱাৰ দৰে পাতৰ আঁহেৰে ডাঠকৈ গুঠি উলিয়ায়। সেইবাবে বতাহ বৰষুণে টুকুৰাৰ বাঁহটো অনিষ্ট কৰিব নোৱাৰে। দ্বিতীয় প্ৰশ্নটো হৈছে টুকুৰাক কিয় পখিকুলৰ অভিযন্তা বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে টুকুৰা চৰাইৰ বাঁহটো গুৰি অংশটো ঠেক, মাজৰ অংশটো বহল আৰু তলৰ অংশটো ক্ৰমে চিঞাকৈ সাজে যাতে ওলোৱা সোমোৱা কৰিব পাৰে। টুকুৰা চৰাইৰ বাঁহটো বৰ নিখুঁতকৈ সাজে। সেইবাবেই টুকুৰা চৰাইক পখিকুলৰ অভিযন্তা বুলি কোৱা হয়। এতিয়া আহিছোঁ ইয়াৰ পাছৰ প্ৰশ্নখিনিলৈ। শব্দবোৰ পঢ়া, দলত আলোচনা কৰি অৰ্থ লিখা। শব্দ বৰণ, ইয়াৰ অৰ্থ হৈছে ৰং। গঠন শব্দৰ অৰ্থ হৈছে গঢ়। বাঞ্ছা শব্দৰ অৰ্থ হৈছে ইচ্ছা। প্ৰিয় শব্দৰ অৰ্থ হৈছে অতি মৰমৰ। চহকী শব্দৰ অৰ্থ হৈছে ধনী। উল্লাস শব্দৰ অৰ্থ আনন্দ। মজবুত সবল। নিখুঁত ঘূণ নথকা। চিঞা ক্ষীণ। অভিযন্তা হৈছে যন্ত্ৰবিদ। ইয়াৰ পিছৰ প্ৰশ্নখিনি চাওঁ আহা। যুক্তাক্ষৰ গঠন কৰা আৰু পঢ়া। প্ৰথম চ যোগ দ্বিতীয় চ, ছয় ছয় অচ্ছ, নিয় যোগ প্ৰথম চ, নিয়য় ছয় অঞ্চ, দন্ত্য ন যোগ দন্ত্য ন, নয় নয় অন্য, নিয় যোগ বৰ্গীয় জ, নিয়য় জয় অঞ্জ। এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। খালী ঘৰত যুক্তাক্ষৰ লিখি শব্দবোৰ পঢ়া। বক্সৰ ভিতৰত তোমালোকৰ বাবে যুক্তাক্ষৰখিনি দিয়া আছে আৰু ইয়াত সঠিককৈ বহুৱাই উচ্চাৰণ কৰিব লাগিব। দন্ত্য তৎ হস্যকাৰে তু, প্ৰথম ছয় দ্বিতীয় ছয় অচ্ছ, তুচ্ছ। অ গণ্যগ্ন তাত হস্ৰইকাৰ অগ্নি। ৰ দন্ত্য তৈনত ন, ৰত্ন। প নিয়জঞ্জ তাত আকাৰ ব, পঞ্জাৱ। প্ৰ পৰে প্ৰ দন্ত্য স, দন্ত্য নন্যান্ন প্ৰসন্ন। অ নিয়সাংশ ল অঞ্চল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ঢোলৰ ভিতৰৰ পৰা শব্দ আনি বাহিৰৰ শব্দৰ লগত মিলাই একোটাকৈ জতুৱা ঠাঁচ লিখোঁ আহা। গাখীৰ পগায়, পানী তোলে, ধান বানে, চাউল বাচে, বাঁহী বজায়, মৰণা মাৰে, দবা কোবায়, ঢোল বায়। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া। ৰঞ্জন এজন ভাল ল'ৰা। সি পৰিষ্কাৰ পৰিচ্ছন্নকৈ থাকি ভাল পায়। সিহঁতৰ অঞ্চলটোত বহুতো উচ্চ শিক্ষিত লোক আছে। ৰঞ্জনে ডাঙৰ হৈ অভিযন্তা হোৱাৰ ইচ্ছা মনতে পাঙিছে। মাক দেউতাকেও সি শিক্ষিত হোৱাটো বাঞ্ছা কৰিছে। যত্ন কৰিলে ৰঞ্জন নিশ্চয় এদিন অভিযন্তা হ'ব পাৰিব। এতিয়া এই পেৰেগ্ৰাফটো পঢ়ি যিখিনি আমি বুজি পালোঁ তাৰ পৰা এই প্ৰশ্নখিনিৰ উত্তৰ, তলৰ প্ৰশ্নখিনিৰ উত্তৰ কৰিব লাগিব। আহাচোন কৰোঁ এতিয়া। 1 নম্বৰ প্ৰশ্নটো হৈছে পৰিষ্কাৰ পৰিচ্ছন্নকৈ থাকি কোনে ভাল পায়?
উত্তৰ হৈছে ৰঞ্জনে পৰিষ্কাৰ পৰিচ্ছন্নকৈ থাকি ভাল পায়। দ্বিতীয় প্ৰশ্নটো হৈছে ৰঞ্জনে কি হ'বলৈ মনতে পাঙিছে? উত্তৰ হৈছে ৰঞ্জনে ডাঙৰ হৈ অভিযন্তা হোৱাৰ ইচ্ছা মনতে পাঙিছে। 3 নম্বৰ প্ৰশ্নটো হৈছে মাক দেউতাকে ৰঞ্জনক কি হোৱাটো বাঞ্ছা কৰিছে? ইয়াৰ উত্তৰ হৈছে মাক দেউতাকে ৰঞ্জনক শিক্ষিত হোৱাটো বাঞ্ছা কৰিছে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কাক কি বোলে কওঁ আৰু লিখোঁ আহা। ক নম্বৰ ঢোল খোল ভাল কৰা লোকক বাদিয়াৰ বোলে, কাপোৰ বোৱা লোকক বোৱনী, লোৰ সামগ্ৰী তৈয়াৰ কৰা লোকক কমাৰ, মাটিৰ বাচন তৈয়াৰ কৰা লোকক কুমাৰ বুলি কোৱা হয়। ইয়াৰ পিছৰ প্ৰশ্ন মই কোন কোৱা। মই শুৱলাকৈ মাত মাতোঁ, বসন্ত কালত ওলাওঁ, কাউৰীৰ বাঁহত কণী পাৰোঁ, মোৰ নাম কুলি। খ নম্বৰটো মোৰ ঠোঁটটো ৰঙা, গাটো সেউজীয়া, শিকালে মানুহৰ দৰে কথা ক'ব পাৰোঁ, মোৰ নাম ভাটৌ। গ নম্বৰটো হৈছে মোৰ গোটেই গাটো বগা, ঠেং দুখন দীঘল, মই খাল বিলত মাছ বিচাৰি ফুৰোঁ, মোৰ নাম বগলী। ঘ নম্বৰটো হৈছে মোৰ গোটেই গাটো নীলা, বুকুখন ৰঙা হালধীয়া আৰু দীঘল ঠোঁটেৰে মই ওপৰৰ পৰা জঁপিয়াই পানীত মাছ ধৰি খাওঁ, মোৰ নাম মাছৰোকা। ইয়াৰ পিছৰ প্ৰশ্নটো দেখা পাইছা। তোমাৰ কেতিয়াবা চৰাই হ'বলৈ মন যায়নে? কি কি চৰাই হ'বলৈ মন যায় আৰু কিয়? সেইটো তোমালোকে ক'লেই হ'ব যে তোমালোকৰ যদি চৰাই হ'বলৈ মন যায় তোমালোকে ক'বা তাক। এতিয়া আহোঁ পিছৰ প্ৰশ্নলৈ। আঁচটনা যুক্তাক্ষৰ লৈ নিজাকৈ শব্দ সাজি লিখা। পাঠটোত থকা শব্দ বাদ দিবা, মানে পাঠত থকা শব্দ তোমালোকে বাদ দি নিজাকৈ লিখিবা। ইঞ্জিনিয়াৰক অসমীয়াত অভিযন্তা বোলে। ইয়াত যুক্তাক্ষৰত আণ্ডাৰলাইন কৰি দিয়া হৈছে দেখিছা, নিয়জঞ্জ, আৰু তাৰ পৰা শব্দ বনাবা। প্ৰথম শব্দটো হ'ব আঞ্জা, ইঞ্জিন, আৰু অভিযন্তা শব্দটোতো নয়তায়ন্ত যোগ হৈছে আৰু তাত লিখিবা অন্তৰ। ইচ্ছা থাকিলে বাঞ্ছা পূৰ্ণ কৰিব পাৰি। প্ৰথম ছয় দ্বিতীয় ছয় চ, এই মানে যুক্তাক্ষৰটোৰ পৰা এটা শব্দ বনাবা। তুচ্ছ, বিচ্ছেদ, আৰু নিয়স্যাংশত এটা শব্দ বনাবা লাঞ্ছনা। এতিয়া ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ। দলত আলোচনা কৰি বৰ্ণ জালৰ পৰা চৰাইৰ নাম লিখা। এটা উদাহৰণ তোমালোকক দি দিয়া হৈছে কাউৰী, আৰু ইয়াত তোমালোকে বাকীকেইটা নাম লিখি যাবা। কুলি, কেতেকী, বুলবুলি, ভাটৌ, শালিকা, টুকুৰা, কপৌ, দহিকতৰা, এইকেইটা নাম লিখিলেই হ'ব। প্ৰশ্নৰ উত্তৰ কৰি শেষেই হ'ল। এটা গীত দিছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে ৰচনা কৰা এটি গীত, বিলতে হালিছে ধুনীয়া পদুমী। তোমালোকে সকলোৱে শুনিছা গীতটি আৰু তোমালোকে গাইছাও বহুতে। কিন্তু এতিয়া কথা হ'ল কি, আমি ৰাভা দিৱস পালন কৰোঁ। কোন তাৰিখে বাৰু ৰাভা দিৱস পালন কৰোঁ? বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম দিৱসটোত পালন কৰোঁ নে মৃত্যু দিৱসটোত পালন কৰোঁ? তোমালোকে মোক জনাবাচোন কমেণ্টত। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰিবা, চেনেলটো নতুনকৈ আহিছা যদি ছাবস্ক্ৰাইব কৰি ল'বা।